তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত তথা বডলেণ্ড জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ লগতে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ যৌথ সহযোগত এইবেলি কোকৰাঝাৰ স্থিত যি তাৰকাগৃহ প্ৰাংগণ এই স্থানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আজি উদযাপন অনুষ্ঠান আমি ইতিমধ্যে পতাকা উত্তোলনেৰে আৰম্ভ কৰিলোঁ। বডলেণ্ড জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ মূল পতাকাৰ লগতে বাকী ৫খন জিলাৰ ৫খন পতাকা সংশ্লিষ্ট জিলাসমূহৰ বিষয়ববীয়াসকলে উত্তোলন কৰিলে আৰু তাৰ পিছতেই আমাৰ যি সতীৰ্থ স্মৰণ বা শ্বহীদ তৰ্পণ আমি অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ আৰু এই অনুষ্ঠানটি সহযোগ কৰিলে আমাৰ সম্পাদক ডাঙৰীয়াই। আৰু প্ৰতি বছৰৰ দৰে এইবেলিও আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ কোকৰাঝাৰ চহৰত। আৰু আজি দিনজোৰা কাৰ্যসূচী আৰু ইয়াৰ পিছতে আমাৰ 11 বজাৰ পৰা আছে মুকলি সভা আৰু এই মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট অতিথি আমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোক ইতিমধ্যে আহি পাইছেহি আৰু ইয়াৰ লগতে আমাৰ আৰু বিভিন্ন কাৰ্যসূচী থাকিব আৰু ঠিক তেনেকৈ আমি আজিৰ এই অনুষ্ঠানটো উদযাপন কৰিবলৈ ওলাইছোঁ দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে।